গ্ৰন্থৰ সুবাস কথাবোৰ কৈ থাকিব লাগিব। নমস্কাৰ, আজিৰ গ্ৰন্থৰ সুবাস অনুষ্ঠানলৈ লৈ আহিছো এখন নতুন গ্ৰন্থৰ খবৰ। 33তম গুৱাহাটী গ্ৰন্থমেলাত এইবাৰ ভালেমান গ্ৰন্থ প্ৰকাশ পোৱা আৰু অতিমাৰীৰ দৰে ভয়াৱহ সংকটৰ পাছত পাঠক সমাজৰ এনে সঁহাৰি পোৱাটো ভাষা সাহিত্যৰ বাবে সঁচাকৈয়ে ভাল খবৰ। টাইমলাইন অসমৰ পৰিচালন সম্পাদক তথা কবি তৰুণ লেখক নীলাভ সৌৰভৰ কথাবোৰ কৈ থাকিব লাগিব নামৰ এখন কাব্য সংকলনো এইবাৰ গ্ৰন্থমেলাত প্ৰকাশ পাইছে। বিগত গ্ৰন্থমেলাত কবিগৰাকীৰ উত্তৰ আধুনিক ঘা নামৰ এখনি কাব্যগ্ৰন্থ প্ৰকাশ পাইছিল। যাত্ৰা গ্ৰন্থমালাৰ দ্বাৰা ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰা উত্তৰ আধুনিক ঘা নামৰ কাব্য সংকলনে পাঠক সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল বিগত গ্ৰন্থমেলাত। এইবাৰ গ্ৰন্থমেলাত প্ৰকাশিত কথাবোৰ কৈ থাকিব লাগিব নামৰ কাব্যগ্ৰন্থত প্ৰেমৰ, প্ৰতিবাদৰ, দেশৰ তথা নাগৰিকৰ ভাষা প্ৰকাশ কৰা বুলি কবিগৰাকীয়ে জানিবলৈ দিয়ে। গ্ৰন্থখন সম্পৰ্কত সাহিত্য সমালোচক, কবি আৰু সাহিত্য কৰ্মীসকলে আগবঢ়োৱা দুটামান মন্তব্য প্ৰত্যক্ষ কৰোৱা হওক। কথাবোৰ কৈ থাকিবই লাগিব। এই কথাষাৰ নীলাভ সৌৰভে কেৱল কবিতাৰ যোগেদি কৈছে আৰু নীলাভ সৌৰভৰ এই কথাবোৰ কৈ থাকিব লাগিব, ই নিজেই এটা বিমূৰ্ত চিত্ৰকল্প, যিটো আচলতে কোনো ৰূপ নোহোৱা এক ধৰণৰ কবিতা। আৰু নীলাভৰ কবিতা সম্পৰ্কত আমাৰ আগ্ৰহ আছে আৰু আমি আশা কৰিছোঁ নীলাভে প্ৰথম কবিতা পুথিখনত উত্তৰ আধুনিক ঘাত গৈ কথাবোৰ কৈ থাকিব লাগিব অধিক স্পষ্টতাৰ স্বত্তেও অধিক ব্যঞ্জনা, অধিক কাব্যিকতা আহৰণ কৰিছে। নীলাভ সৌৰভ অতি সাম্প্ৰতিক কবিসকলৰ ভিতৰত এটা চিনাকি নাম। উত্তৰ আধুনিক ঘা তেখেতৰ এখন কাব্যগ্ৰন্থ, যিখন যোৱাবেলি প্ৰকাশ পাইছিল আৰু প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। এইবেলি তেওঁ আৰু এখন কাব্যগ্ৰন্থ কথাবোৰ কৈ থাকিব লাগিব গ্ৰন্থমেলালৈ আহিছে। গ্ৰন্থমেলা বিপণীত উপলব্ধ হৈছে। মই কালি সংগ্ৰহ কৰিলোঁ। খুব সুন্দৰ কাব্যগ্ৰন্থ, আপোনালোকেও সংগ্ৰহ কৰক। নমস্কাৰ, কথাবোৰ কৈ থাকিব লাগিব নীলাভ সৌৰভৰ দ্বিতীয়খন কবিতা সংকলন ৫০০ দিনৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আৰু ইতিমধ্যে ৩৩তম গুৱাহাটী গ্ৰন্থমেলাত উপলব্ধ। নীলাভ দাৰ কবিতা পাঠক হিচাপে ব্যক্তিগতভাৱে মোৰ খুবেই প্ৰিয়। তেওঁৰ প্ৰথমখন কবিতা সংকলন উত্তৰ আধুনিক ঘা পঢ়াৰ পিছত তেওঁৰ কবিতাৰ প্ৰতি এটা বেলেগ ধৰণৰ টান অনুভৱ কৰিছিলোঁ আৰু বহুত এক্সপেক্টেশ্যনো আছিলে তেওঁৰ কবিতাৰ প্ৰতি। আৰু দ্বিতীয়খন কাব্য সংকলন সংগ্ৰহ কৰাৰ পিছত আৰু কবিতাখিনি পঢ়াৰ পিছত এতিয়া ক'ব পাৰিছোঁ যে সেই এক্সপেক্টেশ্যনটো কিন্তু পূৰ্ণ হৈছে আৰু আশা ৰাখিছোঁ পাঠকেও ভাল পাব। তেওঁ এইখন কবিতা পুথি ইতিমধ্যে ভাল সঁহাৰি পাইছে বুলি গম পাইছোঁ। এইখন কবিতা পুথিৰ কবিতাখিনি চাবলৈ গ'লে অকণমান ব্যতিক্ৰম মোৰ দৃষ্টিৰ পৰা গৈছোঁ। ইয়াত একেধাৰে আপোনাৰ প্ৰেমৰ কবিতাও আছে, লগতে প্ৰতিবাদৰ কবিতাও আছে আৰু তাৰ লগতে আপোনাৰ দেশ আৰু জনসাধাৰণৰ কথাও আছে। গতিকে গোটেইখিনি একেলগে মিলাই পেলাই এখন ভাল কবিতা পুথি হৈছে বুলি মই ক'ম আৰু ৰাইজে পঢ়িব, আদৰি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। অতি সাম্প্ৰতিক কবিসকলৰ ভিতৰত আমি সকলোতকৈ ভাল পোৱা কবিসকল যিসকল আছে, নীলাভ সৌৰভ তাৰে অন্যতম। নীলাভৰ কবিতাসমূহ আমি ভাল পাওঁ। তেওঁৰ কবিতাসমূহ তেওঁৰ চিত্ৰসমূহৰ দৰেই মনোমুগ্ধকৰ আৰু বৰ ভাল লগা। এই কাব্য বতৰত নীলাভ সৌৰভৰ যিখন কবিতা পুথিৰ বাবে আমি বাট চাই আছিলোঁ, কথাবোৰ কৈ থাকিব লাগিব, উপলব্ধ হৈছে। আহক আমি কাব্য গ্ৰন্থখন আদৰি লওঁ। আৰম্ভ কৰিলোঁ। নমস্কাৰ, মোৰ হাতত বৰ্তমান পৰিছে সেই নীলাভ সৌৰভৰ কথাবোৰ কৈ থাকিব লাগিব। নীলাভ সৌৰভ অতি সাম্প্ৰতিক কালৰ কবিসকলৰ অন্যতম কবি আৰু তেখেতৰ কবিতা মই ভাল পাওঁ। যোৱাবাৰ তেখেতৰ আছিল উত্তৰ আধুনিক ঘা সংকলনটি এজন নতুন কবি হিচাপে তেখেতক প্ৰতিষ্ঠা লাভত সহায় কৰিছিল আৰু যোৱাবাৰ গ্ৰন্থমেলাত সংকলনটি সৰ্বাধিক বিক্ৰী হৈছিল বুলি বিভিন্ন চ'ৰ্চৰ পৰা আমি গম পাইছিলোঁ। আৰু
মোৰ লগতে সংকলনটি হাতত তুলি লৈছে হিমাংশু আচাৰ্য। কি ক'ব আপুনি? নীলাভ সৰোবৰ যোৱা বছৰ যিখন সংকলন আছিলে সেইখনো পঢ়ি এটা অন্য সোৱাদ পাইছিলোঁ আৰু আশা কৰিছোঁ এইখনো তেওঁৰ যি ব্যতিক্ৰমী শব্দচয়ন তাৰ এতিয়াও খুলি চোৱাই নাই কিতাপখন, পঢ়ি ভাল লাগিব। আমাৰ হাতে এগৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ গল্পকাৰ লেখক প্ৰদ্যুম্ন কুমাৰ গগৈ, তেওঁ এক কপি হাতত তুলি লৈছে নীলাভ সৰোবৰ সংকলন। তেওঁ কি বাৰ্তা দিব বিচাৰিব? প্ৰকাশন ভাল লাগিছে, প্ৰকাশনত উৎসৰ নিচিনা লাগিছে, মানুহৰ উৎসৰ নিচিনা হৈছে। আৰু নীলাভ দাৰ কবিতা বহুত পঢ়া নাই, কিন্তু সিহঁতৰ কবিতাবিলাকৰ নামবিলাক ভাল লাগে। মানে উত্তৰাধুনিক ভোক ঘাঁ কথাবোৰ কৈ থাকিব লাগিব, মানে সেইটো এটা ভাল বাৰ্তা দিছে। নামটো কণ্টেম্পৰেৰী হৈছে আৰু গোটেই কবিতা পুথিখনৰ কবিতাসমূহ হয়তো নামটোৰ দ্বাৰাই প্ৰকাশ কৰিব বিচাৰিছে। পঢ়িম কিতাপখন। নিজেই চিত্ৰশিল্পী হোৱা সুবাদত চিত্ৰকল্প ৰচনা আৰু পাঠক সমালোচকে আগবঢ়োৱা পৰামৰ্শ সাৰোগত কৰি কবিগৰাকীয়ে নিৰন্তৰ কাব্যসাধনা অব্যাহত ৰাখক, এয়ে আমাৰ কামনা। এইবাৰ গ্ৰন্থমেলা আশাব্যঞ্জক। গ্ৰন্থ সাহিত্য ভাষাৰ উত্তৰণত গ্ৰন্থমেলাৰ অৱদান যথেষ্ট। গ্ৰন্থৰ বাবে জাতিৰ প্ৰতিনিধি এনেকৈ উগুৰি খাই পৰাটো সঁচাকৈয়ে শুভ লক্ষণ। যিসকলে এতিয়াও গ্ৰন্থৰ সুবাস ল'বলৈ আগুৱাই অহা নাই তেওঁলোককো নিজৰ লগতে বন্ধু বান্ধৱ সন্তান পৰিয়ালক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰিবলৈ অনুৰোধ জনাই সামৰিছো আজিৰ এই অনুষ্ঠান। গ্ৰন্থমেলাৰ পৰা সঞ্জয় জ্যোতি বৰাৰ প্ৰতিবেদন, টাইমলাইন অসম।